ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তিক লৈ পেলাই আজি সৰব হৈ উঠে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি কিয়নো ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপত্তিক লৈ পেলাই কিয়নো আপত্তিৰ নীতি বহিৰ্ভূতভাৱে বিভিন্ন প্ৰকৃত ভাৰতীয় লোকৰ নামত অবৈধভাৱে ষড়যন্ত্ৰমূলকভাৱে যি আপত্তি কৰি থকা হৈছে সেই আপত্তিসমূহ আঁতৰ কৰি সেই আখোৱাসমূহ দূৰ কৰি পেলাই এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ কাৰণে NRC কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি আজি গুৱাহাটীৰ সচলত VIP ৰোডৰ সচলত এটি ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু ধৰ্ণা কাৰ্যসূচীত ব্ৰহ্মপুত্ৰ চিভিল ছ'চাইটিৰ হৈ বিভিন্ন ব্যক্তি ইয়াত উপস্থিত আৰু তেওঁলোকে নিজৰ বক্তব্য প্ৰকাশ কৰে NRC প্ৰচেছটো সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে তদাৰকী মতে অতি সুন্দৰকৈ চলি আছে কেইবা মাহ কেইবা বছৰ ধৰি আমি আশাবাদী যে এইটো সুন্দৰ আৰু শুদ্ধৰূপে ওলাব কিন্তু দেখা যায় ইমান পৰিশ্ৰম কৰাৰ পিছতো ইমান বিশুদ্ধভাৱে এইটো কৰাৰ পিছতো এতিয়া অবজেকশ্যন আহিছে ইনভিজিবল পাৰ্চনৰ দ্বাৰা কোনে অবজেকশ্যন কৰিছে হি ইজ নট ভিজিবল আৰু নামটো ক'ৰবাত আছে যদি তাৰ কোনো এড্ৰেছ নাই গতিকে অফিচে যে তেওঁলোকক কণ্টেক্ট কৰি পেলাই এইটো থিৰাং কৰিব তেওঁ অবজেকশ্যন দিছে নে নাই আৰু কিহৰ ভিত্তিত দিছে সেইটো বুজিবৰ কাৰণে মানুহটোৱেই নাই গতিকে এনেকুৱা ধাপ্পাবাজি এটা দি নাগৰিকক হাৰাশাস্তি কৰাৰ আমি বৰ দুখিত হৈছোঁ আৰু এইটো কাৰ দ্বাৰা হৈ আছে কোন দুৰাচাৰ মানুহে এইটো কৰাই আছে আমি বিচাৰি পোৱা নাই আমি বৰ দুখিত আৰু প্ৰত্যাহ্বান আহি পৰিছে কাৰণ প্ৰচেছটো যিটো চলি আছে ন্যায়ালয়ৰ কাষ চাপিব নাই এই বিষয়টো লৈ আমি নিশ্চয় ন্যায়ালয়ৰ কাষ চাপিব লাগিব মাজত সময় নাই কিন্তু সময় কম তথাপি আমি ন্যায়ালয়ৰ বাহিৰত উপায় নাই কাৰণ ন্যায়ালয়ৰ দ্বাৰাই পৰিচালিত হৈ আছে গতিকে আমাৰ গাৰ্জেনটো এতিয়া একমাত্ৰ ন্যায়ালয় গতিকে ন্যায়ালয়ৰ কাষ চাপিবই লাগিব নহয় এইটো চাওক এইটোৱে আমাক পুৰণি দিনৰ কথা মনত পেলাই দিছে অসম আন্দোলনৰ সময়ত যেতিয়া এই ভোটাৰ লিষ্টৰ সংশোধন কৰাৰ কাৰণে তাৰ পৰা বিদেশী নাম কৰ্তন কৰাৰ কাৰণে যেতিয়া এটা মানে অভিযানৰ নিচিনা চলিছিল তেতিয়া একেজন মানুহেই মানে হাজাৰে হাজাৰে মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ বাবে বিদেশী বুলি সেই সময়ত আবেদন কৰিছিল তাৰপিছত যেতিয়া শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হয় সেইবিলাকক কিন্তু বিচাৰি পোৱা নাযায় আৰু সেই সময়ত এনেকুৱাও অৱস্থা হৈছিল যে হয়তো 20-30-50 কিলোমিটাৰ দূৰৰ মানুহেও অবজেকশ্যন দিছিল তাৰপিছত সেই নিয়মবোৰৰ সংশোধন কৰা হ'ল এতিয়া একে গাঁৱৰে মানুহে এই ধৰণে ওচৰ চুবুৰীয়াইহে অবজেকশ্যন দিব পাৰে এইটো হৈছে এতিয়া এই ক্ষেত্ৰত এটা গভৰ্ণমেণ্টৰ পলিচিৰ লগত এইবিলাকৰ কথাৰ আপোনাৰ মিল থাকে বা গভৰ্ণমেণ্টৰ পলিচি অনুসৰিহে কামবোৰ হয় এতিয়া বৰ্তমানৰ যি চৰকাৰ কেন্দ্ৰত বা ৰাজ্যত সেই চৰকাৰৰ ঘোষিত পলিচি হৈছে যে অসমত মুছলমানৰ সংখ্যা বাঢ়ি গৈছে মুছলমানৰ সংখ্যা যিমান পাৰি কমাব লাগে আৰু হিন্দুৰ সংখ্যা বঢ়াব লাগে তাৰ কাৰণে হিন্দুৰ সংখ্যা বঢ়োৱাৰ কাৰণে আহিছে কেব মুছলমানৰ নাম আজি NRC বা তাৰ পৰা পিছত ছাবচিকুৱেণ্টলি আপোনাৰ ভোটাৰ লিষ্টৰ পৰাও যাব সেইটোৰ কাৰণে এতিয়া এই অভিযানটো এইটো চলিছে আৰু শুনানিৰ নামত যেতিয়া আবেদনকাৰীয়ে যি আপত্তিকাৰী আছে আপত্তিকাৰীয়ে ঠিক না বিচাৰি বহুত ক্ষেত্ৰত পোৱা নাযায় অথচ শুনানিৰ বাবে গ্ৰহণ কৰা হয় আপত্তিকাৰীয়ে নাথাকে এইটো খুব কমন তাৰ কাৰণে আইন জনাৰ দৰকাৰ নাই আপত্তি দিয়া মানুহজনে এখন কাগজ পেলাই দিছে দি পেলাই মানুহজন গাইব নাই অথচ সেইটোকো শুনানিৰ বাবে লৈছে আৰু হৈছে কি নাহৰকটীয়াৰ মানুহ একজনক যদি আপোনাৰ বৰপেটাৰ বা হাউলিত আপোনাৰ মাতা যায় যে তেওঁৰ কি ধৰণৰ খৰচৰ কথা আছে হেৰাছমেণ্টৰ কথা আছে কাম কাজ এৰি আৰু বহুত মানুহ দিন হাজিৰা ক্ষতি কৰি যোৱা মানে তেওঁৰ চৌকা নজ্বলে এই ধৰণৰ মানুহৰ বিৰুদ্ধেও আপত্তি দিয়া হৈছে গতিকে এফালেদি তেওঁৰ সাঁচতীয়া ধনখিনি খৰচ হ'ল অহা যোৱা কৰোঁতে তাৰপিছত উকিল আৰু দালাল শ্ৰেণীৰ কিছু মানুহে তাৰ সুযোগ লৈছে ইয়াৰ আগতেও লৈছিল এইটো ল'বই স্বাভাৱিক কথা গতিকে তেওঁলোকে আজি তাৰ কাৰণে ইয়াতে এটা ধৰ্ণা দিছে পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনাখনেই তাৰমানে তেওঁলোকৰ কিমান ক্ষোভ পুঞ্জীভূত হৈ আছে আৰু যিসকল ভাৰতীয় নাগৰিকৰ ওপৰত এনেধৰণে আপোনাৰ হাৰাশাস্তি কৰাৰ তেওঁলোকৰ যিটো প্ৰচেষ্টা হৈছে সেই প্ৰচেষ্টাটো
হিন্দু মুছলমান নিৰ্বিশেষে সকলো আপোনাৰ গণতন্ত্ৰ প্ৰেমী বা ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীৰ লোকে ইয়াক নিশ্চয় গৰিহণা দিব। উপলক্ষে আয়োজিত এই সভাৰ মাননীয় সভাপতি আৰু ইয়াত উপস্থিত থকা সংগ্ৰামী প্ৰতিবাদী বন্ধুসকল, বিষয়বস্তু সম্পৰ্কে এতিয়া আমি সকলোৱে অৱগত। ইতিমধ্যে আমি দেখিছোঁ, আমি আশা কৰিছিলোঁ যে দীৰ্ঘ এটা পৰিক্ৰমাৰ মাজেৰে গৈ গৈ NRC এখন শুদ্ধ NRC হ'ব আৰু এই শুদ্ধ NRC হোৱাৰ পিছত স্বাধীনতাৰ পিছৰ পৰা অসমৰ এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীক আৰু চিধা ক'বলৈ গ'লে মুছলমানসকলৰ ওপৰত যি সন্দেহ প্ৰব্ৰজনকাৰী বা অনুপ্ৰৱেশকাৰী ইত্যাদি নানান ধৰণৰ অভিযোগ উত্থাপন কৰি স্বাধীনতাৰ সময়ৰ পৰাই বা স্বাধীনতাৰ পিছৰ সময়ৰ পৰাই ধাৰাবাহিকভাৱে নানান ধৰণৰ জোৰ জুলুম, নানান ধৰণৰ নিৰ্যাতন কৰাইছে, তাৰ খাম কাটিব। কিন্তু এতিয়া দেখা গৈছে যে গণতন্ত্ৰৰ বিভিন্ন স্তম্ভক ব্যৱহাৰ কৰি এতিয়া সেই প্ৰক্ৰিয়াটোকেই বানচাল কৰিবলৈ বৰ্তমান চৰকাৰে বা চৰকাৰৰ লগত জড়িত সকলে এইটো প্ৰচেষ্টা হাতত লৈছে। আজি আইনৰ ন্যূনতম অভিজ্ঞতা থকা মানুহেও এটা কথা স্বীকাৰ কৰিব যে এজন মানুহে যদি কিবা এটা অভিযোগ আনে, তেতিয়াহ'লে সেই অভিযোগকাৰী আইডেণ্টিফাই হ'ব লাগিব যে এই মই অভিযোগ কৰিছোঁ মিষ্টাৰ ছ'-এণ্ড-ছ'ৰ ওপৰত, গতিকে মোৰ কোনো আইডেণ্টিটি নাথাকিব আৰু সেই অভিযোগ যাক কৰিছোঁ তেওঁ দিহিঙে দিপাঙে ঘূৰি মেলি নানান হাৰাশাস্তিৰ সন্মুখীন হৈ তেওঁ নিৰ্যাতন ভুগি থাকিব। এইটো কেতিয়াও হ'ব নোৱাৰে, কিন্তু সেই ঘটনাই বৰ্তমান ঘটি আছে। কিন্তু বন্ধুসকল, মোৰ বক্তব্য দীঘলীয়া নকৰোঁ। এই যে ঘটনাবিলাক ঘটি আছে, এই ঘটনাবিলাক সৰ্বভাৰতীয় স্তৰত এই অন্যায় যে হৈ আছে, এই অন্যায়টো কি ধৰণে লৈ যাব পৰা যায়, এই ঘটনা প্ৰবাহ কি ধৰণে ভাৰতৰ অন্যান্য অংশৰ মানুহৰ বা সুধী সমাজৰ দৃষ্টিগোচৰ কৰিব পৰা যায়, তাৰ অলপ চিন্তা চৰ্চা কৰাটো উচিত। উচিত মানে অতি প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ এই ধৰণৰ যে অন্যায় হৈ আছে, এই অন্যায় মানে তাৰ কিন্তু ব্যাপক প্ৰচাৰ বা আলাপ আলোচনা কিন্তু অন্যত হোৱা পৰিলক্ষিত হোৱা নাই। আৰু যদি সেইটো নহয়, তেতিয়াহ'লে কিন্তু আমাৰ বিৰুদ্ধে যি এই অন্যায় অত্যাচাৰ চলি আছে, এইটো তেনেকুৱাই থাকি যাব আৰু এই অন্যায় অত্যাচাৰৰ মাত্ৰা আৰু অধিক পৰিমাণে হ'ব। বন্ধুসকল, ইমানৰ পিছতো মই এটা কথাই ক'ম আপোনালোকক, সেই কথাটোৱে হৈছে যে আমি হতাশ হ'লে নচলিব। কাৰণ আমি শুদ্ধ পথত আছোঁ, আমি ন্যায়ৰ পথত আছোঁ আৰু আমিও বিচাৰোঁ, এইখন সমাজে বিচাৰে যে যিটো সৰ্বসন্মত এটা সিদ্ধান্ত 1971 চনৰ 25 মাৰ্চৰ আগত হোৱা সকলো মানুহ অসমত বসবাস কৰিব সমান নাগৰিকত্বৰ অধিকাৰেৰে, সেইদৰে সেই তাৰিখৰ পিছত অহা প্ৰতিজন মানুহ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে তেওঁ নাগৰিকত্ব নাপায়, তেওঁ এই ভূমি এৰি যাব লাগিব। এই দাবী আমাৰ সকলোৰে। গতিকে আমি সেইটোত অটল আছোঁ। আৰু 1971 চনৰ 25 মাৰ্চৰ আগত পিছত অহা যিকোনো এজন মানুহক আইডেণ্টিফাই কৰি তেওঁলোকে বিদেশী কৰক বা ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়ক, NRCৰ পৰা নাম কাটি দিয়ক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু যিসকলৰ নাম ইতিমধ্যে নানান প্ৰক্ৰিয়াৰ মাজেৰে NRCত আহিছে, সেইসকলক কোন সভ্য সমাজত এই কথাটো কোৱা হ'ব তেওঁলোকৰ বিৰুদ্ধে যাৰ য'ত ইচ্ছা ছদ্মনামত অদৃশ্যভাৱে আকৌ অভিযোগ উত্থাপন কৰিব যে এওঁৰ এই নাগৰিকত্বৰ ওপৰত মোৰ সন্দেহ আছে, গতিকে এই নামটো ডিলিট কৰিব লাগে। যদি কাৰোবাৰ সন্দেহ আছে তেতিয়াহ'লে তেওঁ ওলাই আহক,
যদি কাৰোবাৰ সন্দেহ আছে তেতিয়াহ'লে যিসকলে এই দৰখাস্তবিলাক গ্ৰহণ কৰিছে তেওঁলোকে এইটো এচাৰ্টেইন কৰক যে অভিযোগকাৰীজন আহিব আৰু অভিযোগকাৰীৰ লগত অভিযুক্তজনৰ মুখামুখি হ'ব আৰু ক'ব যে তুমি মোৰ বিৰুদ্ধে যে অভিযোগ আনিছা তুমি কোন ভাই। মোৰ এজন নিজৰ শিক্ষক আছিল, মই আকৌ আগলৈ ঘূৰি গৈছোঁ 1980 চনত 1979 চনত মোৰ নিজৰ এজন শিক্ষক শিক্ষাগুৰু আমাক পঢ়াইছিল, তেখেতৰ ঘৰত আমি টিউশ্যন কৰিছিলোঁ, আমি অতি শ্ৰদ্ধা কৰিছিলোঁ সেই শিক্ষকজনক। তেওঁ সেই সময়ত 5,000তকৈ বেছি লোকৰ বিৰুদ্ধে অনুপ্ৰৱেশকাৰী বুলি অভিযোগ দৰখাস্ত কৰিছিল। সেই সময়ত বহুত দৰখাস্ত কৰিব পাৰে, দৰখাস্ত কৰিছিল, আপোনালোকে হয়তো বহুতে জানে। মোৰ এজন শিক্ষকে কৰিছে এইটো। যেতিয়া হেয়াৰিং হয় এজন যুৱক গৈ হেয়াৰিং যিজন অফিচাৰে লৈ আছে তেওঁ আছে আৰু অন্যান্য মানুহ আছে, অভিযোগকাৰীজনো আছে, ছাৰ আছে আমাৰ। তেওঁ যাৰ অভিযুক্ত সেইজনে কয় ছাৰ আপুনি মোক ক্লাছ 4ৰ পৰা পঢ়োৱা নাছিল জানো? ক্লাছ 4ৰ পৰা ক্লাছ 10লৈকে পঢ়াইছে সেই ছাত্ৰজনক। সেইজন এতিয়াও আছে উদালিত, লংকাৰ উদালিত। আপুনি মোক পঢ়োৱা নাছিল জানো? আজি মই অনুপ্ৰৱেশকাৰী হৈ গ'লোঁ আৰু মই অনুপ্ৰৱেশকাৰীৰ বুলি মোৰ ওপৰত যিটো অভিযোগ মোৰ শিৰৰ ওপৰত জাপি দিয়া হৈছে সেইজন মোৰ এজন মহান শিক্ষকে কৰিছে। আপুনি কওক ছাৰ, মই অনুপ্ৰৱেশকাৰী হয় নে নহয়? ক'ব নাপায়। সেই শিক্ষকগৰাকী এতিয়া নাই, তেওঁ এই দুনিয়াত, এই পৃথিৱীত। তেওঁ মোক ব্যক্তিগতভাৱে লগ পাবলৈ আৰু অন্যান্যসকলক লগ পাবলৈ জীৱনৰ শেষ সময়খিনিত তেওঁ কি ধৰণে হিয়া ঢাকুৰি কান্দিছে সেইটো বৰ্ণনা মই কৰিব নোৱাৰোঁ। এই ঘটনা হৈছিল, এই ঘটনা হৈ আছে আৰু এই ঘটনা বন্ধুসকল আগলৈও হ'ব। সেইকাৰণে আমি সতৰ্ক থাকিব লাগিব আৰু আমাৰ এই সতৰ্কতামূলক ব্যৱস্থা হিচাপে মই ভাবোঁ যে এই অন্যায় যে আকৌ আৰম্ভ হৈছে এই কথাটো কিন্তু ভাৰতবৰ্ষত ব্যাপকভাৱে অন্যান্য জেগাৰ মানুহে জানিব লাগে আৰু তাৰ ব্যৱস্থা কি ধৰণে কৰিব পাৰি সেইটো আজিৰ এই ধৰ্ণাৰ যি কাৰ্যসূচী যিসকলে উদ্যোগ লৈছে মই আশা কৰিম যে তেওঁলোকৰ নেতৃত্বতেই আকৌ সকলো বহক, সকলোৱে মানে চিন্তা চৰ্চা কৰি কিন্তু এই গোটেই সমস্যাটো আমি দিল্লীলৈ যাতে লৈ যাব পাৰোঁ তাৰ এটা মানে ব্যৱস্থা কৰিব লাগে আৰু মিডিয়াত ব্যাপকভাৱে কিন্তু এই অন্যায়ৰ বিৰুদ্ধে কিন্তু এটা প্ৰচাৰ হ'ব লাগে। এইখিনিকে কৈ মই আকৌ কৈছোঁ যে আমি ধৈৰ্যচ্যুত নহওঁ আৰু আমাক যিমানেই মানে এই ধৰণৰ অভিশাপ জাপি দিয়াৰ চেষ্টা নকৰক, আমাক কিন্তু পৰাভূত কৰিব নোৱাৰে, আমাক কিন্তু নিৰাশ কৰিব নোৱাৰে। আমি থাকিম, আমি আছিলোঁ, আমি থাকিম আৰু আমি ভৱিষ্যতে এই আমাৰ গোস্বামীয়ে কোৱাৰ দৰে এখন ধৰ্মনিৰপেক্ষ সমাজ গঢ়াৰ যি সংগ্ৰাম, এই সংগ্ৰামত আমিও সহযোগী অংশীদাৰ হিচাপে আমি আগবাঢ়ি যাম। এই প্ৰতিশ্ৰুতিৰে, এই আশাৰে মই খুব ভাল কাম কৰিছে। ফাৰ্ষ্টত মই ব্ৰহ্মপুত্ৰ চৰাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে একদম টাইমলি এটা ষ্টেপ লৈছে আৰু এই ষ্টেপ লোৱাৰ কাৰণে মই ভাবোঁ এইটো আৰু বিভিন্ন জেগাত এনেকুৱা হোৱাৰ দৰকাৰ আছে। বেচিকেলি আমি এটা চাব লাগিব, আমি বেলেগ ইছ্যু চিন্তা কৰি লাভ নাই, কি একশ্যন প্ৰগ্ৰাম হ'ব লাগিব। এই যিটো কৰিছে মোৰ লগত মই আনচাৰী মই আহিছে ইয়াতে মহেন্দ্ৰ আনচাৰী, এওঁ কৈছে তেওঁৰ মা কমপ্লেইন দিছে, তেওঁক ফাদাৰে চাকি কৰে, মাক কমপ্লেইন দিছে NRC। এতিয়া খবৰটো পালে তেতিয়া পিছত সি মাফ চাই আছে, মই ভুল হৈ গ'ল, মই তো দিয়া নাছিলোঁ, একো কোৱা নাছিলোঁ। এইটো আহিছে তেওঁ ক'ব, মই তেওঁ 2 মিনিট ক'ব দিম কেনেকুৱা হৈছে নহৈছে। এই ধৰণৰ যিটো ব্যৱস্থা হৈছে, এটাতো চিটিজেনশ্বিপ এক্টৰ মাজত আছেই, ছেকশ্যন 17 এটা একশ্যনৰ কথা আছেই। আৰু ছেকেণ্ড কথাটো হৈছে এই ধৰণৰ যিবোৰ কমপ্লেইন দি আছে একচুৱেলি উলিয়াব লাগে যে হু ইজ বিহাইণ্ড ডেট কমপ্লেইন। একচুৱেলি গাঁৱৰ মানুহ হয়তো এইটো, বহুত মানুহ গাঁৱৰ মানুহ নাজানে একো কমপ্লেইন কি, হেৰি কি, কোনে দিছে এইটো।
এই বস্তুটো উলিয়াব লাগিব একচুৱেলি ভালদৰে যদি এওঁলোকক হেৰি কৰা যায় তো উলিয়াব লাগিব যে কোন বিহাইণ্ড দিছ কোন আছে আৰু মই ভাবোঁ যে লাষ্টত গৈ প্ৰতিষেধাই যিটো অৰ্ডাৰ ল'লে সুপ্ৰিম কোৰ্টৰ পৰা যে লিমিটেশ্যন যিটো মানে জুৰিষ্টিকশ্যন অফ কমপ্লেইন আগততো আছিল মানে লোকেল NSK চেণ্টাৰত দিব পিছত গৈ তো এটা টাইম ল'লে সেইটোৰ মাজতো বিহাইণ্ড ছামথিং ইজ দেয়াৰ গতিকে মই পাতো প্ৰতীক হাজেৰা ইজ দ্য ৰেছপনচিবল পাৰ্চন ফৰ অল দিছ থিংছ প্ৰতীক হাজেৰাই সুপ্ৰিম কোৰ্টে দিয়ে এইটো মানে নহয় তুমি যি ইচ্ছা কৰিবা হি ইজ ৰেছপনচিবল সুপ্ৰিম কোৰ্ট কিন্তু দেখা গৈছে প্ৰতীক হাজেৰাই বৰ্তমানে এট দ্য ইনষ্টেঞ্চ অফ দ্য প্ৰেজেণ্ট গভৰ্ণমেণ্ট হওক বা কোনো এটা বেষ্টেড ইণ্টাৰেষ্টেড ইনষ্টেঞ্চে প্ৰতীক হাজেৰাই গোটেই কামটো কৰি আছে গতিকে সুপ্ৰিম কোৰ্টে অনুৰোধ কৰিব লাগে এই প্ৰতীক হাজেৰাক অলপ লাগামটো লগাব লাগিব যেতিয়ালৈ তেওঁ এনেকুৱা কাম কৰি থাকিব তেতিয়ালৈ কিন্তু সুস্থ এটা ভাল এটা NRC হ'বই নোৱাৰে আৰু মানুহে হেৰাছমেণ্ট পাই থাকিব ফাৰ্ষ্ট কাম হ'ব লাগিব সুপ্ৰিম কোৰ্টৰ মতিগড় আছে ইয়াতে সুপ্ৰিম কোৰ্টৰ পাৰ্টি আছে তোমালোক গতিকে এইটো ল'ব লাগে যে প্ৰতীক হাজেৰাই যেনেকৈ সুপ্ৰিম কোৰ্টে ভাবিছে ইমান এজন ডাঙৰ মানুহ খুব ভাল মানুহ তেওঁ সদায় ৰিপৰ্টটো খুব ভাল দি আছে এনেকুৱা নহয় প্ৰেক্টিকেলি এইটো নহয় হি ইজ অলছ' নট এক্টিং এট দ্য ইনষ্টেঞ্চ সুপ্ৰিম কোৰ্ট বাট এট দ্য ইনষ্টেঞ্চ অফ ছাম আদাৰ বেষ্টেড ইণ্টাৰেষ্টেড পাৰ্চন এই বস্তুটো ক্ৰিয়া কৰি সুপ্ৰিম কোৰ্টত আনিব লাগে সুপ্ৰিম কোৰ্টে কি দিয়ে সেইটো পিছৰ কথা দেখা যাব সুপ্ৰিম কোৰ্টে কি আছে কিন্তু এটলিষ্ট সুপ্ৰিম কোৰ্টে জানিব লাগে যে আপুনি যাক ট্ৰাষ্ট কৰিছে এই মানুহজন ট্ৰাষ্ট হোৱাদিন নহয় এই কথাটো কিছুমান এক্সাম্পল দি তাতে সেই বস্তুৰ প্লেচ কৰিব লাগে আৰু ছেকেণ্ডলি এই যিবোৰ কমপ্লেইন দিছে প্ৰত্যেকৰ এগেইনষ্টে কমপ্লেইন দিব লাগে কেছ দিব লাগে কেছটো এটাতো আছেই চিটিজেনশ্বিপ এক্টৰ আণ্ডাৰত তাতে আছেই তাৰ ছাৰাও হেৰি আছে আপোনাক কম্পেনচেশ্যন কেছ কৰিব লাগে ডিফেমেশ্যন কেছ কৰিব লাগে যিমান পাৰে কেছ কৰিব লাগে এওঁলোকে অন্ততঃ এটা লেচন পাব লাগে এওঁলোকে এটা লেচন পাব লাগে এড্ৰেছ পোৱা যাব NSK হাউ দে আৰ এণ্টাৰটেইনিং না না যদি তেওঁলোকে এণ্টাৰটেইন কৰি আছে কেনেকৈ হ'লে এই মানুহজনক তাক এগেইনষ্টে কেছ দিব লাগিব যদি উইদাউট এড্ৰেছ হয় আলাউদ্দিন চাহেব যদি উইদাউট এড্ৰেছ হয় হাউ হি একচেপ্টেড ইট হি শুড বি অলছ' মেড ৰেছপনচিবল ফৰ দেট পাৰ্পাছ গতিকে মই ভাবোঁ এইটো কেছ গোটেই হেৰি জড়িত আছে এইটোৰ মাজত গতিকে যিজনে ৰিচিভ কৰিছে উইদাউট কমপ্লেইনৰ তাক যদি সেইটো নাথাকে বগাছ কমপ্লেইন লগে লগে এইটো ডিছমিছ কৰি দিব লাগিছিল সেইটো কগনিজেঞ্চটো ল'ব নালাগিছিল যিটো কমপ্লেইনৰ এড্ৰেছটো নাই লগে লগে এইটো হেৰি কৰি দিব লাগিছিল যদি নকৰে বেয়া লাগিলে তোমালোকৰ মাজত এটা যোগাযোগী আছে কনস্পাইৰেচি আছে ইচ আদাৰ আৰু তোমালোকে চব মিলে এই যিজনে লৈছে সিও জড়িত আছে যিজন মেইন অৰ্ডাৰ দিছে তেওঁ জড়িত আছে আৰু যিজন কমপ্লেইন দিছে সিও জড়িত আছে গতিকে গোটেই বস্তুটো এটা নেক্সাছ হৈ আছে এটাৰ মাজত এটা নেক্সাছ কৰিছে এই নেক্সাছটো যেতিয়ালৈ ওলাব নোৱাৰিম আমাৰ কমন মানুহবোৰে কিন্তু এই এনেকুৱা শাস্তি পাই থাকিব গতিকে আমি মানে প্ৰত্যেকটা জেগাত এইবিলাক মানুহৰ এগেইনষ্টে কেছ কৰিব লাগে আৰু বিভিন্ন সংগঠন ৰেজিষ্টাৰ সংগঠনবোৰে কৰিব পাৰে যিহেতু ইউ আৰ দ্য ভয়েচ অফ দ্য পিপল চ' ভয়েচ অফ দ্য পিপল যিবোৰ সংগঠন আছে বিভিন্ন সংগঠন আছে যিবোৰ মানে ৰিকগনাইজ যিবোৰ ইনষ্টিটিউশ্যন তেওঁলোকে এই বস্তুটো টেক আপ কৰিব পাৰে আৰু সুপ্ৰিম কোৰ্টে বিচাৰ কৰি এই বস্তুবোৰ লয় স্পেচিফিক কিছুমান এক্সাম্পল লয় সুপ্ৰিম কোৰ্টতো অহাকালিতো কেছটো আছে অহাকালিতো সম্ভৱ নহ'ব পাৰে তথাপি যদি সম্ভৱ হয় অন্ততঃ যদি 50-60টা কেছ যদি এনেকুৱা পোৱা যায় যে এনেকুৱা কৰিছে কিছুমানে বগাছ কমপ্লেইন এড্ৰেছো নাই তাতে দিছ টাইপ অফ কমপ্লেইন এণ্টাৰটেইন কৰিছে অফিচাৰে এই বস্তুটো একশ্যন ল'ব লাগে আৰু গতিকে মই ভাবোঁ আমি বক্তব্য ৰাখিম কি হৈছে নেৰেশ্যনটো চব আছে ডেপুটি স্পীকাৰে পাইছে MLA ফেমিলি পাইছে বেলেগে পাইছে কিমান আগামী মানুহে পাইছে এইবোৰতো এতিয়া কৰি লাভ নাই এতিয়া আমি কেনেকৈ কৰিলে এওঁলোকক আমি বুজিব লাগিব তেওঁলোকে বোলে ন আমি যি ইচ্ছা আমি কৰিব নোৱাৰিম আগৰ সেই 79 অসমখন নহয় এতিয়া আগত নহয় যেতিয়া গৌহাটীত বহি তোমালোকে একদম দি দিলা কমপ্লেইন এই আমাৰ হেৰি পাটোৱাৰী হেৰি যিটো পিছত যিটো দিলা ভোটাৰ লিষ্ট চাই যেতিয়া দিলা আজিকালি সেই দুখ নাই মানুহে মানি লৈছিল তেতিয়া এতিয়া কিন্তু নোৱাৰিব এতিয়া বিভিন্ন মানুহ ওলাইছে মানুহ কিন্তু এতিয়া কাকো কম্প্ৰমাইজ নকৰে আৰু লগত ডেম'ক্ৰেটিক বহুত মানুহ আছে অকল এখন মাইনৰিটি নহয় মেজৰিটিৰ মাজত যাব ডেম'ক্ৰেটিক মানুহে তেওঁলোকে আমাৰ কাৰণে কৈ আছে আমাৰ কাৰণে বক্তব্য ৰাখি আছে আমি তেওঁলোকৰ লগত লৈ আমাৰ যিটো সমস্যা আছে এই সমস্যাটো আমি এনেধৰণে প্ৰভাৱিত কৰিছোঁ আমাৰ শাসন ব্যৱস্থাটোৱে এনেধৰণে প্ৰভাৱিত কৰিছে যে স্বতঃস্ফূৰ্তভাৱে আমি মানুহবিলাক দুভাগত বিভক্ত হৈ গ'লোঁ এভাগ হ'ল হিন্দু আৰু আন ভাগ হ'ল মুছলমান অসমত অসমীয়া বুলিও এটা মানুহৰ পৰিচয় আছে এই পৰিচয়টো লাহে লাহে নাইকিয়া হৈ গ'ল অতি দুৰ্ভাগ্যজনক কথা যে এটা ৰাষ্ট্ৰীয় সমস্যা এটা জাতীয় সমস্যা সেই সমস্যাটোক লৈ কিন্তু আজি যিখন ইয়াতে যিখন সভা হৈছে তাত এনেধৰণৰ এটা পৰিৱেশ হৈ গৈছে যে ইয়াত কেইজননো হিন্দু আছে কেইজন মুছলমান আছে এইটোৱে অত্যাধিক দুৰ্ভাগ্যজনক কথা আৰু দেশখন এনেকেই ধ্বংস হৈ গৈছে আজিৰ তাৰিখত আৰু সঁচা কথা ক'ব লাগিলে
NRCৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো যোৱা কিছুদিন ধৰি তাৰ যি ধৰণে চলি আহিব লাগিছিল এই ধৰণে চলি আহিব পৰা নাই। তাত যথেষ্ট ধৰণৰ ৰাজনৈতিক প্ৰভাৱ পৰিছে। আৰু উপৰোক্ত এডভোকেটজনে যিবোৰ কথা কৈছে, এই কথাবোৰ হ'লকে যে আমি যিমানেই খান্দিম সিমানেই বিপদ আছে। গতিকে আমি কথাবোৰ নাখান্দাকৈ কাম কৰিব লাগিব আৰু আমি কেতিয়াও এণ্টাগনাইজ কৰিব নালাগিব। হয়, ইয়াৰ পশ্চাতত এটা নিৰ্দিষ্ট শ্ৰেণীৰ লোক আছে, কিন্তু সেই কথাটো আমি যিমানেই ব্যাপকভাৱে কম সিমানেই এণ্টাগনাইজ হ'ব। মই ভাবোঁ যে সমস্যাটো ন্যায়িকভাৱে, প্ৰশাসনিকভাৱে, ৰাজনৈতিকভাৱে সমাধান হ'ব লাগে। কাৰণ কিয়, কোনোবাই বাৰু ৰাতিটোৰ ভিতৰতে ৭৫,০০০ আপত্তি পত্ৰ লিখিলেই, কিন্তু আমাৰ এটা ব্যৱস্থা নাছে জানো? এই ব্যৱস্থাটোৱে জানিব নালাগিব যে ৭৫,০০০ ৰাতিটোৰ ভিতৰত আপত্তি লেখা আবেদন হ'ব পাৰে নেকি? এইটো কেনেধৰণৰ কথা? কথাটো হ'ল আমি চৰকাৰক ক'ব লাগিব, ৰাজনৈতিক ব্যৱস্থাটোক ক'ব লাগিব যে তোমালোকে যিবোৰ কৰি আছে সেইবোৰ ভাল কাম কৰি থকা নাই। তোমালোকে সমাজখনক ভাগ ভাগ কৰি আছে। তোমালোকে জাতি, সম্প্ৰদায়, ধৰ্মক লৈ গোটেই সমাজখন বাৰে বিভক্ত কৰি পেলাইছা। আমাৰ স্বাৰ্থটো তাতেই যে আমি সাধাৰণ ৰাইজে মিলিমিচি থাকিব খোজোঁ, কিন্তু যিসকলে আমাক শাসন কৰে সেই শাসকসকলে আকৌ আমাক মিলিমিচি থাকিব নিদিয়ে। দুৰ্ভাগ্যজনক কথাটো সেইটো। আৰু মই যোৱা কিছুদিনৰ পৰা বৰ দুখেৰে এইটো কথা লক্ষ্য কৰিছোঁ যে আমাৰ সমাজখন বৰ অদ্ভুত ধৰণে, অতি অদ্ভুত ধৰণে এনেকুৱা, এটা যে ৰাজনৈতিক মেৰুকৰণ হৈছে নিৰ্বাচনৰ কাৰণে সেইটোৱেই নহয়, কিন্তু সমাজ ব্যৱস্থাটোৱেই মানে বিভক্ত হৈছে, দ্বিবিভক্ত, ত্ৰিবিভক্ত, বহু বিভক্ত হৈ গৈছে। এই যিটো বিভাজনৰ যিটো ৰাজনৈতিক, প্ৰশাসনিক আৰু সামাজিক যিটো ব্যৱস্থা, সেইটোৱে আমাৰ মূল শত্ৰু। মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমি শত্ৰু চিনাক্ত কৰিব লাগে। আৰু কোন প্ৰকৃততে শত্ৰু? সেই শত্ৰুটো হ'ল যিয়ে বিভাজন আনিছে। আৰু কোনোবা এটা নিৰ্দিষ্ট মানুহক ছিংগল আউট কৰিলেও নহ'ব, কাৰণ তেওঁ এটা ব্যৱস্থাৰ চিকাৰ হৈছে। তেওঁ এটা ব্যৱস্থাৰ চিকাৰ হৈ গৈছে, তেওঁ নাজানে তেওঁ সেইটো কিয় কাম কৰিছে। এনেধৰণৰ কথা হৈছে যে টেলিভিশ্যনত বা আজিকালি ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' ওলাই যায়, এনেধৰণৰ কথা যেন ভাৰতবৰ্ষত কোনোদিনে মুছলমানৰ কোনো ইতিহাসেই নাছিল। ইতিহাসখন নস্যাৎ কৰি দিয়া হৈছে, শিক্ষা ব্যৱস্থাত পাঠ্যপুথিত নস্যাৎ কৰি দিয়া হৈছে। ইতিহাসটো মানুহে গুচাই দিব নোৱাৰে। সেইকাৰণে মই ভাবিছোঁ যে এনেধৰণৰ সভাবিলাকত আমি অকণমান ব্যাপক মানুহৰ পাৰ্টিচিপেশ্যনটোৰ প্ৰয়োজন হৈছে। আদাৰৱাইজ এই ব্যৱস্থাটো আমি কেতিয়াবা মুছলমানকেইটাই তাতে মিটিং পাতিছে বুলি কৈ দিব, পটককৈ কৈ দিব। আৰু তাতে এটা এই বৈশ্য গৈছে আৰু এটা গোস্বামী গৈছে, ইহঁত দুটা শত্ৰু। এই কথাটো হ'ব নালাগে, ব্যাপক পাৰ্টিচিপেশ্যন হ'ব লাগে। আৰু এইটো এটা কেৱল মুছলিম মানুহখিনিৰ সমস্যা নহয়, এইটো সমাজখনৰ সমস্যা, গোটেই দেশখনৰ সমস্যা, গোটেই ৰাজ্যখনৰ সমস্যা, গোটেই জাতিটোৰ সমস্যা। এই কথাটো আমি গভীৰভাৱে চিন্তা কৰি এটা মাছ পাৰ্টিচিপেশ্যন আৰু যিবিলাক সচেতন লোক আছে, আটাইতকৈ ডাঙৰ ঘটনা হৈছে আজিকালি যে সচেতন মানুহবিলাকক আকৌ দেশদ্ৰোহী বুলি কয়। ভয়ানক কথাটো তাতেই হৈছে যে সচেতন যদি, ইফ হি ইজ চেন্সিবল, তেওঁ যদি নিৰপেক্ষ, তেওঁ যদি যুক্তিপূৰ্ণ বিচাৰ বিবেচনাৰ মানুহ, অট'মেটিকেলি তেওঁক দেশদ্ৰোহী বুলি কৈ দিয়া হয়। এই ধৰণৰ ঘটনাবোৰো ঘটিছে। মই ভাবোঁ যে এইটো এটা সৰু কথা হোৱা নাই, ইয়াৰ শিপাডাল বহুত তললৈ আছে আৰু ইয়াৰ ডালপাত কিন্তু বহুত ওপৰলৈ আছে। আৰু বিৰাট অন্যায় কৰিবলৈ এই কামটো এটা ফ্ৰেম কৰা হৈছে। তাক প্ৰতিৰোধ কৰিব লাগে আৰু তাক প্ৰতিৰোধ কৰাৰ কাৰণে এটা ব্যাপক জনমত গঠনৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু সেই জনমত গঠন কৰিবলৈ কেৱল এক ধৰ্ম বা এক জাতিৰ মানুহ আহিলে নহ'ব, সৰ্বধৰ্ম সৰ্বজাতিৰ মানুহ আহি তাৰ প্ৰতিবাদ কৰিব লাগিব। আৰু আমাৰ যে দেশখনত, ৰাজ্যখনত যে চেন্সিবল বা ছেকুলাৰ মানুহ আছে বা সমাজ ব্যৱস্থাৰ প্ৰতি শ্ৰদ্ধা বা গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি শ্ৰদ্ধা থকা মানুহ আছে, এই কথাটো আমি প্ৰমাণ কৰিব লাগিব। মই আচলতে এইকাৰণে আজি ইয়ালৈ আহিছোঁ যে কথাটোৰ যথেষ্ট গুৰুত্ব আছে। এইটো বৰ সৰু কথা নহয়, কোনো ইণ্ডিভিজুৱেলৰ কথা নহয়। কোনোবাৰ বাপেকৰ আপত্তি কৰিছে, মই ইয়াতে এই ডন বস্কোতো তাতে গৈছিলোঁ,
তাতো দেখিছোঁ মানুহবোৰৰ কি অৱস্থা। গোৱালপাৰাৰ যিখিনি মানুহ তেওঁলোকে গোৱালপৰীয়া ভাষা কয়। উজনি অসমৰ বহুত অসমীয়া মানুহে গোৱালপাৰাৰ মানুহবিলাকক যিবিলাক দেশী মুছলমান আছে সেইবিলাকক কেৱল বাংলাদেশী বুলিয়ে কয়। কিন্তু গোৱালপাৰাৰ মানুহ হয়তো উজনি অসমৰ বহুত যাক আমি খিলঞ্জীয়া বুলি তেওঁলোক ইয়ালৈ অহাৰ আগতে বহুত আগতে আকৌ অসমলৈ আহিছে। তো এই ঘটনাবোৰতো এতিয়াতো নাইকিয়া কৰি দিয়া হৈছে আৰু সেই ইতিহাস নোহোৱা কৰিব চেষ্টা কৰা হৈছে। তাৰ কাৰণে এইটো এটা মাল্টি ডাইমেনশ্যনেল এটা বহুধা বিভক্ত ইয়াৰ একশ্যন প্ৰগ্ৰেম লাগিব। এইটো সামাজিক, সাংস্কৃতিক, এইটো শৈক্ষিক, কিতাপ লিখিব লাগিব, মানুহক চেন্সিটাইজ কৰিব লাগিব আৰু সেইটো এটা বহুত জৰুৰী কথা হৈ পৰিছে। মই আৰু বেছি ক'ব খোজা নাই, কথাটো চবেই জানো, একেখিনিয়ে কথা আৰু একে ঘটনা আৰু আমাৰ ইয়াততো কমেই হৈছে। ইউপিতো আৰু ভয়ানক ঘটনা। তাত মানুহে যেনেকৈ মুকলিভাৱে কথা কয় ভয় লাগি যায়। এই ভিডিঅ'টো চায়েই মোৰ ভয় লাগি যায়। আৰে এনেকুৱাও মানুহে কথা ক'ব পৰা হৈ গৈছে নেকি? এনেকুৱা মানুহে কথা ক'ব পৰা হৈছে, এইখন ভাৰতবৰ্ষত কথা ক'ব পৰা হৈ গৈছে। তো এইখিনিয়ে বক্তব্য। মই আপোনালোকৰ লগত আছোঁ, মানে আমাৰ লগত আছোঁ, আপোনালোক নহয়, আমাৰ লগত আছোঁ। এইটো আমাৰ সমস্যা, সকলোৰে সমস্যা আৰু ইয়াক যুদ্ধ কৰিব লাগিব। আৰু যাতে এই যিটো ন্যস্ত স্বাৰ্থ, এই যিটো উদ্দেশ্য প্ৰণোদিত যিটো গ্ৰুপ আছে তেওঁলোক যাতে কোনো প্ৰকাৰেই যাতে তেওঁলোকে ছাকচেছফুল হ'ব নোৱাৰে, তাৰ কাৰণে সামাজিকভাৱে, ৰাজনৈতিকভাৱে, প্ৰশাসনীয়ভাৱে সকলোতে এটা হেঁচা দিব লাগিব। আৰু আইনী ব্যৱস্থাটো আছেই। সকলোকে ৰমজানৰ মোবাৰক জনাইছোঁ। আৰু আজি আমি দুখেৰেই আমাৰ যিখিনি চিভিল ছ'চাইটিৰ ছিনিয়ৰ ব্যক্তি, যিসকল আমাৰ অভিভাৱক, সেইসকলে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহিবলগীয়া হৈছে। ইয়াৰ কাৰণ আমি সকলোৱে জানো যে NRC যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই এক উগ্ৰ জাতীয়তাবাদী শক্তি বা বিভিন্ন সংগঠনৰ সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ নামত NRCৰ প্ৰথমৰ পৰাই তেওঁলোকে অত্যাচাৰ চলাই অহা হৈছে। আৰু সেই সময়ত আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু এই আজি বহি থকা অভিভাৱকসকলৰ পৰামৰ্শ মতে আমি কিন্তু বিভিন্ন সময়ত গণতান্ত্ৰিকভাৱে আন্দোলনেই হওক, আইনী প্ৰক্ৰিয়া হওক, যুঁজবিলাক চলাই আহি আছোঁ। আৰু আহি আমি ভাবিছিলোঁ যে আমি কোৱাৰ্টাৰ ফাইনেল খেলিছোঁ, ছেমি ফাইনেল খেলিছোঁ, যে আমাৰ ফাইনেল খেলত অন্তত এখন শুদ্ধ নাগৰিকপঞ্জী পাম। আৰু আমাৰ ওপৰত যিটো বিদেশীৰ লেবেল লগাই থৈ দিয়া হয়, বিদেশীৰ নামত যি আমাক অন্যায় অত্যাচাৰ কৰা হয়, উজনিৰ পৰা নামনিলৈকে যি ধৰণে আমাক অপমান কৰা হয়, সেই অপমানৰ শেষ দলিল হিচাপে NRCখন আমি পাই যাম। কিন্তু আজি দেখিছোঁ যে NRCখন অৱস্থাতেই আজি একাংশ দল সংগঠন, আজি মই স্পষ্টকৈ কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুকলি আহ্বান আছিলে যে যিমান পাৰে অবজেকশ্যন কৰক। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ মুকলি আহ্বান আছিলে যিমান পাৰে অবজেকশ্যন কৰক। কিন্তু আজি এই ধৰ্ণাস্থলীত মই মুকলিভাৱে কৈছোঁ যে এই দুজন ব্যক্তিয়ে অসমখনত বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰি থকা নাই, যাৰ বাবে আজি সংখ্যালঘুসকলক পদে পদে টাৰ্গেট কৰি NRCখন যাতে নহয়, NRCখন যিকোনো প্ৰকাৰে বিধি পথালি দি পেলাই যাতে সংখ্যালঘু ৰাইজক আৰু 100 বছৰ এই বিদেশীৰ নামত তেওঁলোকক অত্যাচাৰ কৰিব পৰা যায়, তাৰ এটা পূৰ্ব পৰিকল্পনা তেওঁলোকে কৰি লৈছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত অবজেকশ্যনত আমি প্ৰতীক হাজেলা ডাঙৰীয়াক কৈছিলোঁ যে যদি কোনোবাই গ্ৰহণযোগ্যভাৱে কোনো মানুহৰ ওপৰত অবজেকশ্যন কৰে আমাৰ ক'বলগীয়া একো নাই, কিন্তু গ্ৰহণযোগ্যতা যদি নাথাকে তেনেহ'লে অবজেকশ্যন কৰা দিনতেই আপুনি সেইটো খাৰিজ কৰিব। আৰু তেখেতে কথাও দিছিলে, আমাৰ আমচু জমিয়ত বা আমাৰ চিভিল ছ'চাইটিৰ যিসকল সংগঠন তাতে গৈছিলে, কথাও দিছিলে যে আমি সেইখিনি অফিচিয়েল লেভেলতে আমি অফিচাৰৰ ইয়াতে আমি এইখিনি খাৰিজ কৰাৰ ব্যৱস্থা কৰিম। কিন্তু সেইখিনি হৈ নুঠিল। কাৰোবাৰ ভোটাৰ লিষ্টত 2 নম্বৰী কৰিছে, কোনোবা ভোটাৰ আই কাৰ্ড 2 নম্বৰী কৰিছে, কাৰোবাৰ নাম নাই, কাৰোবাৰ উপাধি নাই, কোনো ঠিকনা নাই। সেই অবজেক্টৰকাৰীসকলৰ অবজেকশ্যন লৈয়ে আজি প্ৰতীক হাজেলা ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ৰ অন্ধকাৰত ৰাখি যেন এনেকুৱা অনুভৱ হৈছে যে হাজেলা ডাঙৰীয়াও তেওঁলোকৰ বহতীয়া হৈ আজি এই মানুহখিনিক অবজেক্টৰ জৰিয়তে আজি আমাৰ মানুহখিনিক অত্যাচাৰ কৰাৰ পৰিকল্পনা হাতত লৈছে আৰু জল পটপটকৈ ওলাই আছে। আজি এটা ভোটাৰ লিষ্টত যদি নাম থাকে কিবা ডেকা, সেইটোৰ যদি NVK নাম্বাৰ আমি মাৰি দিয়া হয় তাতে ওলাই চকিনা খাতুন, সেইটো মনিপুলেট কৰা হৈছে। আমাৰ হাতত তথ্য আছে। তাৰ উপৰিও কোনো ধৰণৰ এড্ৰেছ নাই। আজি যে কেৱল নামনি অসম সেইটো নহয়, যোৱাকালি যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াৰ পৰা আমাৰ হাতত তথ্য আহিছে যে মছজিদৰ ইমামৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে তেওঁলোকে এনেকুৱা ধৰণৰ মানুহক অবজেকশ্যন কৰিছে যিসকলে ভাৰতীয় নাগৰিক যুগ ধৰি আশু কৰি অহা মানুহ। গতিকে এইটো এটা পূৰ্ব পৰিকল্পিত প্লেনিং তেওঁলোকৰ আছিলে।
গতিকে আমি এই কাৰণে আজি আন্তৰিকভাৱে আমি চিভিল ছ'চাইটিক ধন্যবাদ জনাইছোঁ যে ইতিমধ্যে এই কথাটো লৈ আইনী প্ৰক্ৰিয়াৰে যুঁজিবৰ কাৰণে ইতিমধ্যে আমাৰ এটা টীম আজি দিল্লী গৈ পাইছে। অহাকাইলৈ হয়তো এটা কেছ উঠিব আৰু এইটোৰো এটা বিৰোধী আবেদন ফাইল হ'বই। গতিকে আমি আশা কৰিম যে আপোনালোকেও যিখিনি পৰামৰ্শ আমাক আছে, আমি গণতান্ত্ৰিকভাৱে আইনী প্ৰক্ৰিয়াটো যুঁজিমেই, আপোনালোকেও যুঁজক আৰু আমাক পৰামৰ্শ দিয়ক। আমাৰ পিছফালে কেৱল আপোনালোকে হাতটো ৰাখিব। এই বিদেশী সমস্যাটোত যাতে কোনো ভাৰতীয় নাগৰিক যাতে অত্যাচাৰিত নহয়, কোনো ভাৰতীয় নাগৰিকে যাতে অন্যায়ৰ বলি নহয়, তাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নিজৰ জীৱনটো দি হ'লেও গণতান্ত্ৰিকভাৱে আন্দোলন কৰি এই মানুহখিনিক উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আপোনালোকৰ আমি সহায় সহযোগ বিচাৰিছোঁ, অসমৰ ধৰ্ম নিৰপেক্ষ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ, অসমৰ বিভিন্ন দল সংগঠনৰ সহযোগ বিচাৰিছোঁ। আজি দুখৰ বিষয়, আজি ক'বই লাগিব যে আজি ৭০টাকে দল সংগঠনৰ লগত আমি কেব লৈকে আমি আন্দোলন কৰিছোঁ, কিন্তু আজি সেইসকল সংগঠনৰ মুৰব্বীসকল আজি আমি মাত মতা দেখা পৰিলক্ষিত হোৱা নাই। আমি অসম আৰু অসমীয়া জাতি মাটি ভেটি যেতিয়াই বিপদত পৰে, অসমৰ অস্তিত্ব যেতিয়াই সংকটত পৰে, অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলে যেনেকৈ জঁপিয়াই পৰে, মই ভাবোঁ আন কোনো জনগোষ্ঠী তেনেকৈ জঁপিয়াই নপৰে। আহিবলগীয়া দিনবিলাকতো আমি প্ৰতিশ্ৰুতিবদ্ধ, আমি অংগীকাৰবদ্ধ যে অসম আৰু অসমৰ ৰাইজৰ অসমীয়া জাতি সত্তা ৰক্ষাৰ কাৰণে এই সংখ্যালঘুসকলে, কোনোবাই কৈছে নহয় যে বাঘবৰৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া হ'ব। য়েছ, এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া হয়তো দক্ষিণ চালমাৰা বাঘবৰ মানকাছৰ বা আমাৰ জনিয়াৰ পৰাই আমাৰ কিন্তু এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আমি ধৰি ৰাখিব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ অসমৰ দল সংগঠন বুদ্ধিজীৱীসকলক যে আমি এটা বিপদৰ মুহূৰ্তত আছোঁ। আমি আশা কৰি আছোঁ আপোনালোকৰ মুখৰ পিনে চাই যে আপোনালোকে অন্ততঃ আমাৰ এই বিপদৰ মুহূৰ্তত যাতে আমাক অকণমান সঁহাৰি দিয়ে, কাৰণ আমি কোনো বিদেশী নহয়, আমি কোনো বাংলাদেশীক ইয়াত সংস্থাপিত হোৱাটো বিচৰা নাই। ৭১ৰ পিছত এজন মুছলমান তেওঁলোকে দেখুৱাই দিয়ক, পুলিচ নালাগে, একো নালাগে, আমি এই ৰাইজ লৈ গৈ যাই ৭১ৰ পিছত মুছলমান যদি আছে ধৰি আমি পুলিচৰ হাতত গতাই দিম, কাৰণ কোনো বাংলাদেশীক আমি অসমত প্ৰশ্ৰয় দিয়াটো আমি কামনা নকৰোঁ। গতিকে যাতে বাংলাদেশীৰ নামত যাতে আমাৰ ওপৰত অত্যাচাৰ নহয়, আমাৰ ওপৰত লাঞ্ছনা বঞ্চনা, আমাৰ ওপৰত যি গ্লানি, এই গ্লানি যাতে আমাৰ ওপৰত নাহে, তাৰ কাৰণে অসমৰ অন্য জাতি জনগোষ্ঠীৰ সংগঠন হওক বা ধৰ্ম নিৰপেক্ষ যিসকল ব্যক্তি, যিসকলে সদায় মানৱতাৰ পক্ষত কথা হয়, তেওঁলোকক আমি আজি এই খবৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে এই জটিল সন্ধিক্ষণত সংখ্যালঘু ৰাইজৰ কাষত থিয় দিয়ে। আৰু আমাৰ এই চিভিল ছ'চাইটিৰ মুৰব্বীসকলক আজি যি ধৰ্ণা কাৰ্যসূচী লৈছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটি, গতিকে আন্তৰিকতা ধন্যবাদ জনাইছোঁ। আৰু এই আন্দোলনটো আমি অসমৰ প্ৰত্যেকটো জিলাই লৈ যাব লাগিব, প্ৰয়োজনত আমি এইটো ৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ যাব লাগিব, যাতে আমাৰ কথাখিনি ভাৰতবৰ্ষৰ ৰাইজেও যাতে গম পায়, অসমৰ চুকে কোণে সকলো মানুহে যাতে গম পায় যে নহয়, আমি এটা ন্যায্য প্ৰাপ্যৰ কাৰণে, আমি এটা অধিকাৰৰ কাৰণে এটা আন্দোলন কৰিছোঁ, কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে আন্দোলন কৰা নাই। গতিকে মই আশা কৰিম যে আজিৰ এই ধৰ্ণাৰ জৰিয়তে এটা ভাল ফল আহিব আৰু আপোনালোকৰো আমি সহায় সহযোগ বিচাৰিছোঁ। যিমান দূৰ সম্ভৱ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আপোনালোকৰ দিহা পৰামৰ্শ লৈ আগবাঢ়ি গৈ আছে আৰু আহিবলগীয়া দিনবিলাকত আপোনালোকৰ দিহা পৰামৰ্শ লৈ আগবাঢ়ি যাব বুলি মই আপোনালোকক কথা দিছোঁ। আৰু এইখিনিয়ে কৈ সকলোৰে দীৰ্ঘায়ু কামনা কৰি আজিৰ আন্দোলনৰ ফল এটা ভাল ফল আহক বুলি কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। এখন শুদ্ধ নাগৰিকপঞ্জী লাগিবই, এখন শুদ্ধ নাগৰিকপঞ্জী লাগিবই, এখন শুদ্ধ নাগৰিকপঞ্জী লাগিবই।